हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल हिरनस ब्लॉग। सो आज मैं आपलोक देखाब विचारिछु खकरपुरत अवस्थित महारानी मंदिर। गतिके भिडिओটো पूरा एकदम फालाफाली हबले गई आमी गई आसु खकरपुरत থকা महारानी मंदिर। आपलोके देखिब पारिছে না নাই নাজানো। এইপিনে যে এইটো দেখিছে এইটো হল महारानी मंदिर एकदम ওপৰৰ ফটো। গতিকে ভিডিওটো যিমান পাৰো আপোনালোকে আহি পালো महारानी मंदिर। এইটো হল আপোনাৰ महारानी मंदिৰৰ গেটটো। গতিকে আপোনালোক महारानी मंदिर এইটো হল महारानी मंदिৰৰ কাৰ্যালয়। এটা ইয়াত কমিটি থাকে আৰু গতিকে আমি পিনে আপোনালোকক মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিওটো। মই আপোনালোকক যিমান পাৰো ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ইয়াত যেতিয়া বহাগৰ 1 তাৰিখৰ পৰা 4 তাৰিখলৈ একদম ধামাকা এই ফিল্ডখনত পূজা হয় মানে একদম ফালাফালি পূজা হয়। ফিল্ডখন সৰু হয় কিন্তু বহুত মানে কি কম গোটেই নাগৰ তলা চাগল তলা গোটেই আহে না হয় নাগৰ তলা আহে না সব আহে একদম পুরা নাগরতলা একদম মানে বহুত খেল ধেমালির বহুত বস্তু আহে। আর এইপিনে একদম গোটে বরফ হৈ যায়। এটা গরম দিন পড়ে না। আর তারপিছত এইপিনে আমি মন্দিরলৈ যাম। আর এইপিনে ইয়াত ফাংশন হয় একদম পুরা ফালাফালি। তারপিছত ইফালে আমি যাম। তো গাইস সেদিন যে মই নাকাটি পাহাৰত গৈছিলোঁ, এই নাকাটি পাহাৰৰ পৰা আপোনালোকক এই যোনটো মানে মহাৰাণী মন্দিৰৰ ওপৰৰ এইটো জঙাটো আপোনালোকক দেখাইছিলোঁ। অলপমান আহিছিল কেমেৰাত কিন্তু আজি ফাইনেলি একদম আহি গ'লো। আৰু 2 বছৰমান পিছত বা 1.5 বছৰমান পিছত এইপিনে একদম ৰেল চলিব হ'বই আৰু হৈছে। বেছিভাগ কাম হৈছে আৰু 60% কাম হৈছে আৰু 40% মান আছে বাকী। এইপিনে ৰেল যাব আমাৰ। মই এটা আপোনালোকক ভিডিঅ' বনাই দিম বাৰু। আমাৰ বৈতামাৰীত কোনখিনিত ৰেল ষ্টেচন হ'ব সেইখিনি মই পুৰা ঠাইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া একদম পাহাৰে পাহাৰ। চাওক আপোনালোকে দেখিব পাৰিছে নে নাই নাজানো, কিন্তু এই যে কেমেৰাত যে আহিছে আপোনালোকক জুম কৰি দেখাব চেষ্টা কৰিম। এইটো চাওক আপোনালোকে কিমান দূৰৰ পৰা আহিছে। একদম পাহাৰ চাহাৰ ভাঙি আহিছে একদম ৰেলৰ ৰাস্তা। ৰেল লাইন আহিব এইপিনে বেছি নাই 1.5 বছৰমান আছে আৰু এয়া আমি ফাইনেলি পালোৱে খকৰপুৰ মহাৰাণী মন্দিৰ। এইটোৱে হ'ল আমাৰ খকৰপুৰ মহাৰাণী মন্দিৰ। আৰু এইপিনে এইটো হ'ল আপোনাৰ শিৱ মন্দিৰ। ইয়াত যাম বাৰু, কিন্তু আমি আগতে যদি ৰেল লাইন নাহিল হয় আমি এইপিনে দি এনেকৈ এই ৰাস্তাটো যে যাব পাৰিলোঁ হয়, কিন্তু ৰেল লাইনে এইবিলাক চব শেষ কৰি দিলে। কিন্তু এতিয়া আমি যাব লাগিব এইপিনে। গতিকে যাই আছোঁ, আপোনালোকে চাই থাকক। আৰু ভিউটো চাওক না কিমান এটা ধুনীয়া মানে ঠাই। আমি এতিয়া অলপ মন্দিৰৰ ভিতৰত আপোনালোকক দেখাব চেষ্টা কৰিম কি কি আছে কি নাই। আমাৰ খকৰপুৰত অৱস্থিত মহাৰাণী মন্দিৰ। আপোনালোকে চাওক না কিমান ডাঙৰ একদম একদম এই নাকাটি পাহাৰৰ ওপৰৰ পৰা এই পাহাৰৰ মানে এই মন্দিৰৰ ওপৰটোলৈ দেখা যায়। কিমান তেনেহ'লে ডাঙৰ চিন্তা কৰক এবাৰ। আৰু এতিয়া আমি যাম এইপিনে। আৰু এইপিনে আছে আমাৰ সিংহ এটা আছে। ইয়াত মূৰ্তি বনাইছে মজা কৰি। এইটো এটা সিংহ। তাৰপিছত এইপিনে ভিতৰত মন্দিৰ আছে, কিন্তু আমি ভিতৰত নাযাওঁ, মানুহ নাই নেকি, কমিটিৰ মানুহ থাকিব পাৰে। এইপিনে ভিতৰত বহুত মূৰ্তি আছে, কিন্তু মই নাযাওঁ ভিতৰত, আজি নাযাওঁ। মই যেতিয়া মহাৰাণী পূজা হয় তেতিয়া এবাৰ আহি ভিডিঅ' এটা বনাই দিম বাৰু। আৰু এইপিনে একদম মজা। বহুতে হয়তো নাজানে আমাৰ বঙাইগাঁৱত যে এনেকৈ এটা মন্দিৰ আছে। এইটো আৰু আজি আৰু এইখিনি ভিতৰত নোসোমাওঁ। বহাগত যেতিয়া মহাৰাণী পূজা হয় তেতিয়া মই আহি দেখুৱাই দিম। আৰু এতিয়া যাম আমি শিৱ মন্দিৰটো। আৰু আমি এয়া গৈ আছোঁ শিৱ মন্দিৰ। কি ধুনীয়া ভিউ চাওকচোন আপোনালোকে, মানে মজা একদম। এই মন্দিৰটোলৈ যাম। আৰু এটা কথা মানে কি, যেতিয়া মহাৰাণী পূজা আৰম্ভ হয় ইয়াত এনেকা বান্দৰৰ উৎপাত, মানে বান্দৰ ইয়াত
হাজাৰ হাজাৰ বান্দৰ আহে ইয়াত, মানে ইমান বান্দৰ আছে ইয়াত। কিন্তু বৰ্তমান ছিজন নহয় না, এতিয়া আপোনালোকে দেখা নাপাব চাগে। আৰু আমি ফাইনেলি পাই গ'লোঁ মহাৰাণী মন্দিৰ। মহাৰাণী মন্দিৰত থকা আহি পালোঁ শিৱ মন্দিৰ। এইটো মোৰ পিছপিনে শিৱ মন্দিৰটো আছে। ভিতৰত নোসোমাওঁ বাৰু, মানে গা পা ধুই অহা নাইতো। যেতিয়া পূজাত আহিম আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু এইপিনে চাই লওক, এইটোৱে হ'ল শিৱ মন্দিৰ। ভিতৰত মূৰ্তি চূৰ্তি আছে বাৰু, কিন্তু আমি আজি নোসোমাওঁ হা। আৰু ইয়াতে এটা সিংহ আছে, ইয়াত সিংহ নহয়, ইয়াত এটা গৰু আছে। গতিকে আজি আৰু সিফালে নাযাওঁ, পূজাত আহিম বাৰু। আৰু এইপিনে এটা কিবা মন্দিৰ বনাই আছে নতুনকৈ, মন্দিৰে হ'ব এইটো, কিবা মন্দিৰ বনাই আছে। আৰু সেয়া হ'ল নাককাটি পাহাৰ, আমি যে সেইদিন গৈছিলোঁ তাৰে পৰাই আমি এইটো দেখা পাইছোঁ, মানে মন্দিৰৰ যোনটো ওপৰৰ এইটো দেখা পাইছোঁ। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। মানে আজি আপোনালোকক এনে জাষ্ট মন্দিৰৰ বস্তুটো অলপ দেখালোঁ, আৰু দেখুৱাম বাৰু পিছত এই পূজাত আহি। গতিকে আজিলৈ এইখিনিয়ে, বাই বাই।